নমস্কাৰ সকলোকে অসমীয়া নামৰ ইউটিউব চেনেললৈ আপোনালোকক আদৰিছোঁ। আজি মই দিবলৈ গৈ আছোঁ বহি কেইটামান বহি দুদিনমান আগতে অৰ্ডাৰ কৰিছিলোঁ, কিন্তু বৰষুণ দি থকাৰ কাৰণে বহীকেইটা দিব পৰা নাছিলোঁ। যাৰ ফলত আজি মই কৈছোঁ যে বৰষুণ যিহেতু নাই, আজি মই বহীকেইটা তোমাক দিম। ভাইটি এজনে অৰ্ডাৰ কৰিছিলে আৰু তাৰ কাৰণে মই বহীকেইটা দিবলৈ গৈ আছোঁ আপোনালোকে। আৰু সেই সময়তে আপোনাৰ মোৰ গাড়ীখনৰ তেল শেষ হৈছিল আৰু তেল শেষ হোৱাৰ পিছত তেলটো ভৰাই পুনৰ পাঠশালাৰ মাজেৰে যিটো ৰাস্তা আছে নেশ্যনেল হাইৱেলৈকে যোৱা ষ্টেচনৰ পৰা, সেই ৰাস্তাৰে যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু যাত্ৰাৰ সময়ত আপোনালোকে বহুত বেছি মানুহ আৰু গাড়ী দেখা পাই থাকিব। আৰু এই গাড়ীবিলাক আপোনালোকে চাই লাহে লাহে গৈ পাব আপোনাৰ নেশ্যনেল হাইৱেটো। কিন্তু এই সময়তে আপোনালোকক মই জনাই দিওঁ যে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত কিতাপ পঠোৱা হয়, অৰ্থাৎ বিভিন্ন ঠাইলৈ কিতাপ প্ৰেৰণ কৰি থকা হয়। তাৰ কাৰণে আপোনালোকে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ লগত যোগাযোগ কৰাৰ পিছত আপোনাৰ ঘৰত গৈ পাব কিতাপ। মই যেনেকৈ বহি দিবলৈ গৈ আছোঁ তেনেকৈ গৈ পাব কিতাপ। গতিকে আপোনালোকক যদি লাগে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ লগত যোগাযোগ কৰিব পাৰে। আৰু তাৰপিছত মই আহি পালোঁ নেশ্যনেল হাইৱেৰ ব্ৰিজৰ তলত, আৰু অলপ সময় ৰৈ থাকিলোঁ। ৰৈ থকাৰ পিছতে সি আহিলে আৰু বহীকেইটা লৈ যাব। আহি বহীকেইটা লৈ যাব। আপুনি বহীকেইটা দেখিছে। আৰু পুনৰ বহীকেইটা দিয়াৰ পিছত মই পুনৰ হেলমেটটো পিন্ধি ল'লোঁ। হেলমেটটো পিন্ধি মই যাত্ৰা আৰম্ভ কৰিলোঁ, মানে ঘৰৰ পিনে যাত্ৰা আৰম্ভ কৰিলোঁ। যিহেতু বহীকেইটাই দিবলগীয়া আছিল পাঠশালাত গৈ, গতিকে বহীকেইটা দি পুনৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। সেই সময়তে এটা ৰাস্তা দেখা পালোঁ, আৰু এই ৰাস্তাটো হৈছে আপোনাৰ ষ্টেচনত নোপোৱাতে, যদি পাঠশালাৰ পৰা আহে আপুনি ষ্টেচন নোপোৱাতে ষ্টেচনৰ কাষত আপোনাৰ এনেকুৱা গাঁত আছে। গতিকে এই গাঁতৰ কাৰণে সাৱধান হওক। আৰু এই ৰাস্তাখিনিতে আমাৰ বানপানী হৈছে, আমাৰ অন্য ঠাইত বানপানী হোৱা নাই। গতিকে এইখিনি ভাল কৰিলে পাঠশালাখন ভালেই হৈ যায়। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ষ্টেচনত গেট পৰিলে, আৰু গেট পৰে মই আহিলে, স্বাভাৱিক কথা।